নমস্কাৰ মই মৌচুমী আপোনালোক সকলোকে মৌপি ব্লগলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছো। আশা কৰো ৰেচিপিটো আপোনালোকে চাই ভাল পাব। আৰু ৰেচিপিটো হৈছে গমাৰি ফুলৰ চব্জি। যদি এই চব্জিটো খাই চাব, খাবলৈ বিৰাট টেষ্টি হয় আৰু শৰীৰৰ কাৰণে বহুতে হেলদি হয়। আৰু এই গমাৰি ফুলৰ পাত আৰু ফুল বহুত বেমাৰৰ কাৰণে ব্যৱহাৰ কৰা হয়। কি বেমাৰৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় মই ভিডিঅ'টো কৈ যাম। শেষলৈকে চাই যাব। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গমাৰি ফুলটো সকলোৱে চিনি পায়েই আৰু যদি নাপায় মই এয়া দেখাই দিছোঁ। গমাৰি গছৰ ফুলপাহ হালধীয়া ৰঙৰ আৰু ইয়াৰ এটা ধুনীয়া গোন্ধ এটা আছে। বেছি ষ্ট্ৰং নহয় স্মেলটো। আৰু এয়া ধুনীয়াকৈ সৰি আছে। এতিয়া এইখিনি বুটলি লওঁ। আৰু ভাজিখিনি বনাবৰ কাৰণে এনেকৈ বহুতখিনি ফুল বুটলি ল'ম। আৰু মই আপোনালোকক গমাৰি গছজোপা দেখাই দিছোঁ। যেতিয়া এই ফুল ফুলে তেতিয়া গমাৰি গছৰ পাত একেবাৰে সৰি যায়। ক'ৰবাত দুটা এটা পাত থাকে। ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহত এই ফুল ফুলে। আৰু মই মান ধনিয়া পাত কেইটামানো ছিঙি লৈছোঁ। মান ধনিয়াৰ স্মেলটো বহুত ভাল লাগে। দুটামান ছিঙি লৈছোঁ চব্জিখিনি দিবৰ কাৰণে। ফুলখিনি বুটলা হৈ গ'ল। চাওকচোন ফুলখিনিৰ ৰংটো ইমান ধুনীয়া লাগিছে। গমাৰি ফুলখিনি ধুনীয়াকৈ বুটলি ল'লোঁ। গমাৰি ফুল আমাৰ শৰীৰৰ কাৰণে বহুতেই উপযোগী হয়। বহুত বেমাৰৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ ফুল আৰু পাত কি ৰোগৰ কাৰণে ব্যৱহাৰ কৰা হয় মই আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া এইখিনি ভালকৈ ধুই লওঁগৈ। এইখিনি ধুনীয়াকৈ ধুই লওঁ। এতিয়া ভালকৈ এইখিনি ধুই ল'ম। ফুলখিনি ধুনীয়াকৈ ধুই লোৱা হৈ গ'ল। ফুলখিনি বনাবলৈ ডিমৰ প্ৰয়োজন হ'ব। ঘৰতে আছে ডিম। এতিয়া ডিম দুটা লৈ ল'ম। আৰু ঘৰৰে লোকেল ডিম দুটা লৈ লৈছোঁ। আৰু মই ইয়াত মুৰ্গী ডিম লৈছোঁ। আৰু ইয়াত হাঁহৰ ডিম, কয়লাৰ ডিম আছে। ডিম দুটা লৈ ল'লোঁ। আৰু এতিয়া বাকীখিনি বস্তু যোগাৰ কৰি লওঁ। এতিয়া মই আদাৰ টুকুৰা এটা বাকলি গুচাই লৈছোঁ। আৰু ইয়াত নহৰুৰ প্ৰয়োজন হ'ব। তাৰ কাৰণে ধুনীয়াকৈ বাকলিখিনি গুচাই চাফা কৰি লৈছোঁ। ডাঙৰ চাইজৰ পিঁয়াজ দুটা লৈছোঁ আৰু সেইখিনি ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছোঁ। আৰু মই গমাৰি ফুলখিনি 15 মিনিটৰ কাৰণে গৰম পানীত তিয়াই ৰাখিছিলোঁ। এতিয়া পানী পা ভালকৈ এইখিনি টুকি ল'ম। আৰু ফুলখিনিত পানী থাকিলে ভাল নালাগে সেইবাবে। আৰু ফুলখিনি বনাবৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব কেঁচা আদা নহৰু খুন্দি থোৱা, দুটা আলু সৰু সৰু পিছত কাটি লৈছোঁ। ইয়াত অকণমান মেগী মছলা ব্যৱহাৰ কৰিছোঁ। এইটো একেবাৰে অপচনেল হয়। যদি থাকে আপোনালোকে দিব, নাথাকিলেও কথা নাই। আৰু কেইখিলামান মান ধনিয়াৰ পাত আৰু দুটা ডিম লৈছোঁ। আৰু দুটা ডাঙৰ চাইজৰ কেঁচা পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ। আৰু দুটা শুকান জলকীয়া। এতিয়া মই ডিম দুটা বাতি এটাত ভাঙি লৈছোঁ। এতিয়া বনাই লওঁ। কেৰাহীটোত মই তেল দি দিছোঁ। আৰু তেলখিনি গৰম হওঁতে মই ডিম দুটা দি দিছোঁ। প্ৰথমতে ডিম দুটা ভাজি লওঁ। ডিমখিনি ভাজি লোৱা হৈ গ'ল মোৰ। এতিয়া কাঢ়ি ল'ম। তেলখিনি গৰম হওঁতে মই শুকান জলকীয়া দুটা দি দিছোঁ। আৰু কাটি ৰখা কেঁচা পিঁয়াজ দুটা দি দিছোঁ। এতিয়া এইখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল আৰু ইয়াতকৈ বেছি নাভাজোঁ। এতিয়া মই খুন্দি ৰখা কেঁচা আদা নহৰুখিনি দি দিছোঁ। আৰু আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম এইখিনি। এতিয়া ধুনীয়াকৈ আদা নহৰুখিনি ভাজ খাই গ'ল। আৰু ইয়াত মই এতিয়া মেগী মছলা অকণ দি দিছোঁ। আৰু আধা চামুচ হালধি গুড়ি দি ভালকৈ লৰাই ল'ম। আৰু মই ইয়াত কাটি থোৱা আলু কেইটুকুৰ দি দিছোঁ। আৰু আলুখিনি প্ৰথমতে ভালকৈ ভাজি ল'ম। তাৰপাছত ফুলখিনি দিম। কাৰণ ফুলখিনি সিজিবলৈ বেছি সময় নালাগে। আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। গমাৰি ফুলখিনি বনাবৰ কাৰণে বেছি বস্তুৰ প্ৰয়োজন নাই।
মাত্ৰ এইখিনি সামগ্ৰী হ'লে বনাব পাৰি। আৰু আলুখিনি ধুনীয়াকৈ সিজি উঠিছে আৰু ভালকৈ তেল বিৰিঙি আহিছে। এতিয়া মই ফুলখিনি দি দিম আৰু আলুৰ সৈতে এতিয়া ফুলখিনি ভাজি ল'ম 10 মিনিটৰ কাৰণে। আৰু বেছি সময় নাভাজোঁ কাৰণ ফুল সিজিবৰ কাৰণে ইমান সময় নালাগে। আৰু এইখিনি মই মাজে সময় লৰাই দি আছোঁ, নহ'লে ধৰি যোৱাৰ চান্স থাকে। ধুনীয়াকৈ সিজি গ'ল আৰু একেবাৰে শেষত ভাজি থোৱা ডিমখিনি মই ইয়াৰ লগত মিলাই দিছোঁ। আৰু ফুলখিনি মই গৰম পানীত তিয়াই ৰাখিছিলোঁ, সেইবাবে ভালকৈ পানীখিনি শুকাই যোৱালৈকে ভাজি ল'ম। ভজা হৈ গ'ল মোৰ আৰু এইখিনি এতিয়া নমাই ল'ম। আৰু আপোনালোকক মই কৈছিলোঁ গমাৰি ফুলৰ গুণাগুণৰ কথা। গমাৰি গছৰ পাত আৰু ছাল আৰু মূল আয়ুৰ্বেদিক ঔষধত ব্যৱহাৰ কৰা হয়। গমাৰি ফুল তেজৰ সমস্যা থকা লোকসকলে ব্যৱহাৰ কৰিব পাৰে। এই সমস্যাৰ বাবে বহুতেই ভাল হয় আৰু গমাৰি ফুল এক পৰিপুষ্টিকৰ খাদ্য। যদি আপোনালোকে গমাৰি ফুল এনেকৈ বনাই খোৱা নাই তেতিয়াহ'লে খাই চাব, খাবলৈ বিৰাটেই সোৱাদ লগা। আৰু আজি আপোনালোকৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।